মানুহ চৰণীয়া পথাৰ 6টাৰ পৰা আৰম্ভ হৈছে নেকি পিছৰ পৰা আগত গৈছো ফাইনেলি ভাবি বহি থাকিলে নহয় ইউটিউবৰ জগতখনত খুচ পেলাবলৈ মই কিবা এটা ভিডিঅ' এটা বনাওঁ নমস্কাৰ সকলোকে আজি প্ৰথম ভিডিঅ'টো আসলতে ৰুমৰ পৰা আৰম্ভ কৰিছোঁ বহুত দিনৰ পৰা ভাবি আছোঁ ইউটিউব ব্লগ এটা বনাম আপোনালোকৰ মাজলৈ কিবা আগবঢ়াই দিম কিবা দেখুৱাম কিন্তু বহুত দিন ভাবি থাকোতেই গ'ল ঠিক কি দেখুৱাম কি দেখুৱালে আপোনালোকে ব্লগটো চাব কেনেকুৱা ধৰণৰ বস্তুনো আপোনালোকে চাব বিচাৰে এইবোৰ ভাবি গুনি থাকোতে বহুত সময় নষ্ট হ'ল মোৰ বহুত দিন গ'ল কিন্তু ইউটিউব ভিডিঅ' এটা আজিলৈকে বনোৱা নহ'ল এই ভিডিঅ'টোৰ জৰিয়তে আজি মই আপোনালোকক সেয়াই দেখাম বলক আমি আহিলো থিয়েটাৰ চাবলৈ ওলাই প্ৰথমতে আসলতে টিকেট কাটাৰ পিছত আমি ৰুমলৈ যাম যেহেতু আমি সেকেন্ড শ্ব' চাম ফাৰ্ষ্ট শ্ব' চলিয়ে আছে টিকেট কাটিবলৈ ওলাই আহিছো আৰু ৰাস্তাত বহুত ভিৰ ৰাস্তাটো এনেও অলপমান ঠেক আৰু ৰাস্তাত বহুত ভিৰ গাড়ী পুৰা ট্ৰেফিক লাগি গৈছে এইটো ৰাস্তাত ৰুমমেটজনী আছে লগতে তাই আৰু মই চাম তাই আজি স্পা কৰি আহিছে বোলে পূজা বুলি তাই স্পা কৰিছে আজি প্ৰথম কেনেকুৱা লাগিছে তাই স্পা কৰি তাই তাকে মোক আজি কৈ গৈ আছে স্পাটো কৰিলো হা ভালে লাগিছে মাছাজ সাছাজ ঠিকে দিছে আহিলো আমি সেকেন্ড শ্ব' চাবৰ বাবে আজি আবাহন থিয়েটাৰৰ লভিতা নাটকখন চলি আছে দেখিছে আপোনালোকে ইফালেও মানুহ সিফালেও মানুহ লাইন পাতিছে দীঘলীয়া লাইন বহুত মানুহ টিকেট ষ্টাৰ্ট হৈছে 150 টকাৰ পৰা গেলেৰী 150 তাৰপিছত 200 300 400 লৈকে টিকেট আমি 200 টকাৰ কাটিছিলোঁ ফাইনেলি আমি সোমালো থিয়েটাৰ পেণ্ডেলৰ ভিতৰত যেহেতু 8:30 বজাত সময় দিছিলে নাটক সেকেন্ড শ্ব' আৰম্ভ হোৱাৰ সোমাই আমি সিটত বহিলো কিন্তু তলফালে আপোনালোকক দেখুৱাইছো এয়া কেৱল মস্ত দীঘল ঘাঁহনি দৰা এই ঠাইখিনি আসলতে ফিল্ডখন অকমান সাফা কৰি দিবলগীয়া আছিলে অলপমান ঘাঁহবোৰ কাটি পেলাব লাগিছিলে মানুহখিনিৰ বহিবলৈ নিশ্চয়কৈ অসুবিধা হৈছে মহে কামুৰিছে সবকে আৰু দীঘল ঘাঁহ যেতিয়া সৰু বাচ্চালৈ ফেমিলিলৈ মানুহবোৰে আহে থিয়েটাৰ চাবলৈ অসুবিধা হৈছে বহুতৰে আৰু এয়া আৰু এনেদৰে আৰম্ভ হৈছে আজিৰ নাটক অসমীয়া জাতি অসমীয়া সমাজ আমাৰ কাৰণে অকল্পনীয় আজিলৈ ইমানেই নতুনকৈ আকৌ ইয়াতকৈও ভালকৈ আপোনালোকৰ মাজলৈ আন এটা ব্লগ লৈ মই আকৌ আপোনালোকৰ মাজলৈ আহিম